নমস্কাৰ বন্ধুসকল, আজি আমাৰ অনুষ্ঠান ফটাফটি কথাবাৰ্তালৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠান ফটাফটি কথাবাৰ্তা আগবঢ়াই লৈ যাম মই মালভোগ বৰাই। আৰু আজি আমাৰ মাজত উপস্থিত আছে এজন বিশেষ খ্যাতিসম্পন্ন CEO আৰু তেওঁৰ পৰা আমি অৰ্থনীতিৰ বিষয়ত বিভিন্ন কথাবাৰ্তা আগবঢ়াই লৈ যাম। আৰু আমাৰ মাজত উপস্থিত হোৱা বিশিষ্ট CEO হৰেকান্ত ছাৰক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ আৰু আমি এতিয়া আমাৰ অনুষ্ঠান আগবঢ়াই লৈ যাব বিচাৰিছোঁ। নমস্কাৰ দৰ্শকবৃন্দ, আৰু মই আজি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে ফটাফটি কথাবাৰ্তা অনুষ্ঠান আগবঢ়াই লৈ যোৱা সাংবাদিকগৰাকীক বহু ধন্যবাদ। ছাৰ, আজি আমি এটা বিশেষ প্ৰশ্নৰে আমাৰ অনুষ্ঠানটো আগবঢ়াওঁ। আপুনি যিহেতু এখন বেংকৰ CEO, আপোনাক এটা আমি প্ৰথম প্ৰশ্নটো আগবঢ়াম যে দেশৰ অৰ্থনীতিত এজন চাইকেল আৰোহী আৰু যি ভৰিৰে খোজকাঢ়ি চলাচল কৰে তেওঁৰ অৱদান কি বুলি ভাবে আপুনি? দেশৰ অৰ্থনীতিত চাইকেল চলোৱা মানুহবোৰ মহা দুৰ্যোগৰ দৰে, আৰু এওঁলোক মহা দুৰ্যোগ। মহাশয়, আপুনি কাৰণ ব্যাখ্যা কৰিলে আমি বেছি ভাল পাম। দেশৰ অৰ্থনীতিৰ কাৰণে চাইকেল চলোৱা মানুহবোৰ একোজন ধ্বংসকাৰী মহা দুৰ্যোগৰ দৰে। কাৰণ তেওঁলোকে না গাড়ী কিনে, না পুৰণা গাড়ী বেচে, না গাড়ীৰ গেৰেজলৈ যায়, না পেট্ৰল কিনিবলৈ তেল ডিপুলৈ যায়, না গাড়ীৰ কাৰণে লোন ল'ব লগা হয়, না ধাৰ মাৰিবৰ কাৰণে বেংকলৈ যাব লগা হয়, না পাৰ্কিঙৰ পইচা দিব লগা হয়, না বীমা কৰিব লগা হয়, না মেদবহুলতাত ভুগি ডাক্তৰৰ ওচৰলৈ যাব লগা হয়, না হাৰ্টৰ অসুখ বিসুখ হয়, না তেওঁলোকৰ পৰা কোনো ডাক্তৰে টকা পায়, না কোনো ফাৰ্মেচিয়ে টকা পায়। মুঠতে চাওকচোন কিমানবোৰ উদ্যোগ আৰু প্ৰতিষ্ঠানৰ ধ্বংসকাৰী তেওঁলোকে দেশৰ আয়লৈনো কি অৱদান আগবঢ়ালে? মহাশূন্য। আৰু এই যে চাইকেল চলোৱা মানুহবোৰ, তেওঁলোকতো একেবাৰে আৰু ক'বই নালাগে, তেওঁলোক আৰু সাংঘাতিক অৰ্থনীতি ধ্বংসকাৰী। তেওঁলোকে যে চাইকেল এখনো নিকিনে, অকল খোজকাঢ়ি ফুৰে। বাহ, আপুনি কিন্তু এটা ডাঙৰ এটা ভাল কথাই আপোনাৰ প্ৰশ্নটিৰ উত্তৰ দিলে, তাৰ বাবে আপোনাক ধন্যবাদ। আৰু আজি আমি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টি কেৱল আপোনালোকৰ মনোৰঞ্জনৰ বাবে মনোৰঞ্জন ধৰ্মী হিচাপে এটা কৌতুকক নিৰ্ভৰ কৰি আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আপোনালোকে যেন কোনো গুৰুত্ব সহকাৰে নলয়, আৰু ভাল পালে আমাৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব বুটনটো দবাবলৈ নাপাহৰিব। নমস্কাৰ, ধন্যবাদ। থেংকছ ফৰ ৱাচিং।